আমি উৎপাদকও কি বস্তু জানো, গুণিতকও কি বস্তু জানো, ফ্যাক্টরও কি বস্তু জানো, মাল্টিপলও কি বস্তু জানো। এতিয়া সিহঁত দুটাৰ মাজতনো কেনেকৈ সিহঁতে কাম কৰে দুইটাৰ লগত? সিহঁতে উল্টা, এইফালৰ পৰা আহিলে যদি তুমি মাল্টিপল পোৱা, এইফালৰ পৰা আহিলে তুমি এই পাবা, উৎপাদক পাবা। চাওঁ এটা উদাহৰণ লওঁ, ধৰি লোৱা 2 নহয় 2 আৰু 3 আগতে লৈছোঁ ন, 4 লওঁ এবাৰ। 5 পূৰণ 1 সমান 5, 5 পূৰণ 2 সমান 10, আৰু লিখি যোৱা এনেকৈ, ধৰি লোৱা 5 পূৰণ 6 সমান 30, 5 পূৰণ 12 সমান 60। অ'কে, 5ৰ মাল্টিপল, 5ৰ গুণিতক কি? এই 5টো 5ৰ গুণিতক, 10টো 5ৰ গুণিতক, 30টো 5ৰ গুণিতক মাল্টিপল, 60টো 5ৰ গুণিতক। এতিয়া যদি এইকেইটা বেলেগ কেইটা চোৱা, এতিয়া 2টো 10টো 5ৰ গুণিতক হ'বনে নহয়? 10টো 5ৰ গুণিতক বুলি আমি ক'লোঁ, কিন্তু এতিয়া যেতিয়া পূৰণ হৈ আছে এইটো ক'ব পাৰিমনে আমি যে 10টো 2ৰ গুণিতক? পাৰিম। যদি আমি 2 নেওতাখন গাওঁ, 2 পূৰণ 1 গৈ 2 পূৰণ 5 যেতিয়া পাম আমি 10 পাম। তাৰমানে 10টো দুটা সংখ্যা যেতিয়া পূৰণ হৈ থাকে, এই দুটা সংখ্যা যেতিয়া পূৰণ হৈ আছে 10 পাইছা, এই 5ৰ গুণিতক, 5ৰ মাল্টিপল 10, 2ৰ মাল্টিপল 10। একেই কথা ইয়াত 30টো 5ৰ গুণিতক, 30টো 6ৰ গুণিতক, 60টো 5ৰ গুণিতক, 12ৰ গুণিতক। এতিয়া যদি উল্টাকে চোৱা, 5 আৰু 1 দুইটাই 5ৰ ফেক্টৰ। 10ৰ ফেক্টৰ কি 5 আৰু 2, 30ৰ ফেক্টৰ কি 5 আৰু 6। যেতিয়া তুমি দুটা সংখ্যা পূৰণ কৰা, পূৰণ কৰিলে কি পাওঁ আমি? মাল্টিপল পাওঁ। আৰু যদি উল্টাকে আহা, যি দুটা সংখ্যা পূৰণ কৰিছোঁ সিহঁতক ইয়াৰ উৎপাদক বুলি কয়। গতিকে এইটোৱে হ'ল মাল্টিপল, গুণিতক আৰু ফেক্টৰ, উৎপাদক, সিহঁতৰ মাজত সম্পৰ্ক। দুটা সংখ্যা পূৰণ কৰিলে আমি তাহাঁতৰ এটা ডাঙৰ সংখ্যা পাওঁ, সৰু সংখ্যা দুটাৰ মাল্টিপল হ'ল ডাঙৰ সংখ্যাটো, আৰু সৰু সংখ্যা দুটা ডাঙৰ সংখ্যাটোৰ উৎপাদক।